हेलो फ्रेंड्स गुड इवनिंग नमस्कार मैं बिकाश सरकार मोर यूट्यूब चैनल तरफर सकलोके अभिनंदन जनाइছোঁ। आजिर এই शॉर्ट ভিডিঅ'টোৰ যোগে আপোনালোকে অসমৰ ঐতিহাসিক দীপৰ বিলৰ সম্বন্ধে কিছু কথা জানিব পাৰিব। লগতে অসমৰ সংশ্লিষ্ট বিষয়ববীয়াক মই এই ভিডিঅ'টোৰ যোগে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে এই দীপৰ বিলখন পুনৰুদ্ধাৰ বা প্ৰদূষণমুক্ত কৰিবলৈ কিছু ইনিচিয়েটিভ ষ্টেপ লয়। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে মোৰ এই ইউটিউব চেনেলখনক ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কাষত থকা বেল বুটামখন প্ৰেছ কৰে যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'সমূহ অতি সহজে উপলব্ধ হয়। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰকৃতিৰ অন্য এখন ৰম্যভূমি দীপৰ বিল। প্রকৃতির রূপ লাবণ্যরে সদ্য যমুনা দীপর বিলখনের দৃশ্য বৰ মনোরম। মেটেকাৰ কলা থাবটি মৃদু মলয়াৰ ঝিৰঝিৰকে কঁপি থকা পানীৰ অদ্ভুত দৃশ্যৰ মাদকতাই সকলোকে আপ্লুত কৰে। বশিষ্ঠ নদী, কালমণি নদী আৰু বাৰিষাৰ পানীয়ে দীপৰ বিলৰ প্ৰধান উৎস। খনাজান নামৰ নদীয়ে দীপৰ বিলখনক ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন কৰাইছে। দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাভূমি। এই জলাভূমিৰ মাটিকালি প্ৰায় 40 বৰ্গ কিলোমিটাৰ। ইয়াৰ গভীৰতা প্ৰায় 6 মিটাৰ আৰু খৰালি কালতো ইয়াৰ গভীৰতা 1.5 মিটাৰলৈকে হ্ৰাস পায়। দীপৰ বিল পক্ষী অভয়াৰণ্য উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৰামচৰ জলাভূমি। এই পক্ষী অভয়াৰণ্যৰ মাটিকালি প্ৰায় 10 বৰ্গ কিলোমিটাৰ। বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে দীপৰ বিলক এক গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে। প্ৰায় 120 বিধ প্ৰজাতিৰ চৰাই এই বিলৰ আৱাসী। তদুপৰি শীতকালত এক বৃহৎ সংখ্যক পৰিভ্ৰমী চৰাই ইয়ালৈ আহে। দীপৰ বিলত 10তকৈ অধিক এলিফেণ্ট কৰিডৰ আছে। বনৰীয়া হাতীবোৰে দীপৰ বিলত জলজ উদ্ভিদবোৰ খাবলৈ আহে আৰু শীতকালৰ সময়তো এই বিলখনত মেটেকা, মাখনা আদিৰে ভৰপূৰ হৈ থাকে। মাখনাৰ ফল বন্যহস্তীৰ অত্যন্ত প্ৰিয়। মাখনাৰ ফল বন্যহস্তীসমূহৰ শীতকালৰ একমাত্ৰ খাদ্য হৈ পৰে। দীপৰ বিলত 30টাতকৈ অধিক প্ৰজাতিৰ থলুৱা মাছ পোৱা যায়। ইয়াৰ উপৰিও ইয়াত বিভিন্ন অভয়াশ্ৰম প্ৰাণীৰ বসবাসৰ স্থান। দীপৰ বিলৰ চৌপাশে প্ৰায় 17খন গাঁও আছে আৰু প্ৰায় 1200টামান পৰিয়াল এই বিলৰ ওপৰতে নিৰ্ভৰশীল। ইমান সৌন্দৰ্যৰ পৰিৱেশ থকাৰ পিছতো আজি দীপৰ বিলৰ অৱস্থা বৰ বেয়া। প্ৰকৃতিৰ এই অদ্ভুত বিলখন আজি প্ৰদূষণৰ গ্ৰাসত পৰিছে।
বিলখনৰ চৌপাশে চিমেণ্ট নিৰ্মাণ কৰা উদ্যোগ, শিল ভঙা উদ্যোগ আদি বিভিন্ন প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ গঢ়ি উঠাৰ ফলত বিলখন ভয়ানকভাৱে প্ৰদূষিত হৈ পৰিছে। ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ চৰম দায়িত্ব, জ্ঞানহীনতা, দুৰ্নীতি আৰু অৱহেলাৰ বাবে আজিৰ দীপৰ বিলখন ধ্বংসৰ গৰাহলৈ গতি কৰিছে। দীপৰ বিলৰ পাৰত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি। মাটি পতি ঘৰ সজাত ব্যস্ত একাংশ লোক, যাৰ বাবে ভয়াৱহ ভৱিষ্যতৰ দেখীয়া দেশৰ ভিতৰতে বিখ্যাত জলহাটো। প্ৰকৃতিপ্ৰেমী তথা সাধাৰণ ৰাইজ, দেশ বিদেশৰ পৰ্যটকসকল যিমানেই শংকিত হ'লেও গা লৰা নাই চৰকাৰ প্ৰশাসনৰ। ইখনৰ পাছত সিখন বিলাসী আঁচনিৰে চৰকাৰৰ উন্নয়ন খতিয়ান তালিকা যিমানে দীঘল নকৰক লাগে, চৰকাৰে প্ৰকৃতপক্ষে দীপৰ বিলখনৰ সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত 250 কোটি টকা 2017 চনত ৰাজ্য চৰকাৰে অনুমোদন দিছিল, যদিও এতিয়ালৈকে কোনো প্ৰতিবেদন প্ৰস্তুত কৰিব পৰা নাই। চৰকাৰ আৰু প্ৰকৃতিপ্ৰেমী সংগঠনবোৰে এই ক্ষেত্ৰত এক বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। পঞ্চাছ বছৰ আগৰ 40 বৰ্গ কিলোমিটাৰ মাটিকালিৰ পৰিৱৰ্তে মাত্ৰ 10% জলভাগক ৰামচৰ থলী হিচাপে চিহ্নিত কৰাটো এক বৃহৎ অবৈধ ৰহস্য হৈ আছে এতিয়াও। এই বিলখনৰ প্ৰতি চৰকাৰে অধিক গুৰুত্ব দিব লাগিব। প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰিবলৈ জলাশয়টোৰ মাজেৰে গতি কৰা ট্ৰেইনৰ শব্দৰ প্ৰদূষণ কমাবলৈ অধিক গছ-গছনি ট্ৰেইন লাইনৰ দুয়োকাষে ৰোপণ কৰিব লাগিব। দূষিত পদাৰ্থ, লেতেৰা আৱৰ্জনা আদি যাতে বিলখনক পেলাব নোৱাৰে তাৰ বাবে কঠোৰ হ'ব লাগিব সংশ্লিষ্ট প্ৰশাসন। ঐতিহাসিক বিলখনৰ সংৰক্ষণ আৰু যথাযথ প্ৰতিপালনৰ চিন্তাধাৰণাৰে ইয়াক এখন পক্ষী পৰ্যটকস্থলী হিচাপে গঢ়ি তুলিব পাৰি। আহক আমি এই বিলখনৰ প্ৰতি অলপ হ'লেও মনোযোগ লওঁ। চৰকাৰ আৰু আমাৰ ৰাইজ যদি সচেতন থাকে, এই বিলখন ঐতিহাসিক হৈ পৰিব আমাৰ অসমৰ বাবে। বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোকৰ পচন্দ হয়, ভাল লাগে, তেনেহ'লে লাইক কৰিব, পাৰিলে শ্বেয়াৰো কৰিব। ধন্যবাদ। আজিলৈ ইয়াতে মই সামৰিছোঁ।